ধুনু ন গৰুৰ নাম ধুনু নেকি Welcome back to my second channel জন্মনি ব্লগ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুতে ভাল আৰু মোৰো বহুতে ভাল আৰু আজি হল বিহু আৰু সকলোকে মোটৰ পৰা বিহু শুভেচ্ছা জনালো আৰু আজি হল গৰু বিহু হলে আজিতো গৰু চৈ ধুৱাব লাগিব ন আৰু এতিয়া মই যাম গৰু ধুৱাব এতিয়া মই গৰুকেইটা ধুৱাব যাম আৰু দেখিছিলে মই ইমান দেৰিকৈ উঠিছোঁ গাইছ আৰু সদায় সোনকালে উঠিম বুলি ভাবোঁ কিন্তু এই টুপটি মাৰিবহে মন যায় থাকে সেইকাৰণে এতিয়া 9টা বাজিল আৰু এতিয়া আৰু গৰু ধুৱাব যাম কিবা কৰিম আৰু ক'ৰবাত যাম আপোনালোকক দেখাই থাকিম বলক ভিডিঅ'টো আৰাম আজি পুৰা এই লেতেৰা চিনেতাৰ গোবৰ আজি পুৰা চামৰা মাৰিম আজি এই বিহু লাগছি না লাগে নাই আৰু মায়াকো সুধিম ইচ্ছা আমাৰ আৰু মায়াকো সুধিম মায়াক দেউতাকো সুধিম ইয়াৰ বোলে বিহু লাগাই নাই লাগছি না নেজডাল লৈ দিয়া মাথা লৈ দিছে লাগছি লাগছি আজি বিহু গৰু বিহু হয় বিহু লাগছি না মুখটো লৰে দি যোৱা লাগছে এৰো লাগছে গাইছ গুড আজি গা ধুই আছো মই যাই আছো ফাইনেলি চুলি কাটিব চুলিকেইডাল দীঘল হৈছে আৰু নলবাৰী যোৱা কথা ন চুলিকেইডাল কাটি আৰু বিহু বুলি চুলিকেইডাল আৰু চুলিকেইডাল দীঘল হ'লে ভালো নালাগে চুলিকেইডাল কাটি আহিলে ফাইনেলি এতিয়া চুলি কাটি আহিলোঁ আৰু এতিয়া গৰুটো যদি দেউতাই ধোৱা নাই আৰু এতিয়া মই যাই কিনে ধুই দিওঁ যদি দেউতাই গৰুটো ধুই দিয়া নাই আৰু বলক গৰুটো ধুওঁ আৰু এতিয়া মই যাম নলবাৰীত যাওঁ আৰু দেখাই আৰু এতিয়া ইয়াত হালধি আমৰ কিবা কিবি বটিলে আৰু এতিয়া এইবিলাক খুই কিনে গা চা ধুম আৰু গৰুকো ধুৱাই দিম আৰু তেওঁকো দেখা পাই থাকিব গাইছ আজি গৰু বিহুৰ দিনা তাৰমানে আমাৰ বস্তিত আহি কিনে নাৰিকল চুৰ কৰিব ধৰিছে দেখিছেনে এইকেইটা এই দুটা আহিছে দুটা আহি কিনে আমাৰ তাত নাৰিকল চুৰ কৰিব আহিছে ইহঁতক ধৰি কিনে দেখাই আছো বলক बाय बाय टाटा गुड बाय गया গাইছে নেচোন নহয় বোলে এই মানে ঘৰৰ মানুহবিলাক নাৰিকলকেইটা পাৰিব কৈছিল সেইকাৰণে বোলে পাৰিব আহিছে মানে ঘৰৰ মানুহ নাই আৰু মোক কোৱাও নাই সেইকাৰণে মই চোৰ বুলি ভাবি কিনে খেদি আহিছোঁ ভাই বেয়া আছে নাপি চোৰ বুলি ভাবিলোঁ আৰু দে নাৰিকল পাৰ লৈ যাবি ঘৰক লাগি कैसा लगा मेरा मजाक এতিয়া মানে হালধি আম চাম গাত ধুই হ'লোঁ বিহু বুলি আৰু এতিয়া গা ধুব যাওঁ গা ধুই কিনে এতিয়া খালা চালে ক'ৰবাত গা চা ধুম নদী চুটি বলক দেখাই আছোঁ আপোনালোকক বলক আৰু এতিয়া ফাইনেলি এতিয়া আমি গৰু চৰু ধুৱাবৰ কাৰণে যাই আছোঁ আৰু আমাৰ লগত আছে এই চাবোন মানে তাতে গা চা ধুই আহিম ন সেইকাৰণে এই চাবোন তাবোন গামচা হালধি কিবা কিবি ল'ব দিছোঁ আজি বিহু বুলি কেনে গা চা দিছোঁ ন তুমি গা দিছে না হোৱা নাই কিয়া তাতে ধুবি না নুদা ইয়াতো ইমান চকুত গাইছ তাই ইমান জোৰত দেখছি তাই আজিকালি আজি 2 মাহ হ'ল তাই গাই ধোৱা নাই পানী দেখা নাযায় কেনে পানী আৰু এফালে গৰু চৰু ল'লোঁ এইটো গৰু আৰু এইফালে গৰু এইফালে যাম যাই কিনে গা চা ধুম আৰু কাপোৰ চাপোৰ লৈছোঁ চেম্পু টেম্পু লৈছোঁ বলক দামদি নাই দেখোন
অ' নানু আহ নানু আহ এইফালে আৰু গাইজ গৰু আহি আছে গৰু আৰু আনি আছে গাইজ ফাইনেলি এতিয়া গা ধুব আহি গ'লো নদীত আহি গ'লো আৰু এফালেও গা ধুব আহি গ'ল আৰু এতিয়া গা মানে গা চা ধুই আহিলোঁ আপোনালোকক দেখালোঁ কি কৰিলোঁ আৰু গৰু চৰু ধোৱালোঁ আপোনালোকক দেখালোঁ কি কৰিলোঁ কি নকৰিলোঁ আৰু এতিয়া মই যাম নলবাৰীত যাই কিনে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম আৰু বাইদেউহঁতক লাগি মানে বিহান লৈ যাম আৰু কি কিনিলোঁ কি কিনা নাই আপোনালোকক দেখাই দিম ব'লক ভিডিঅ'টো সেইফালে চাব নকৰিব ব'লক এতিয়া নলবাৰীত যাব মানে ওলালোঁ আৰু কাপোৰ চাপোৰ এইবিলাক পিন্ধি ল'লোঁ পিন্ধি আৰু বাইদেউ এতিয়া কি লৈ যাম মানে কি কাপোৰ লওঁ কি বিহান নিম এইবিলাক আপোনালোকক দেখাই গেঞ্জি লৈছোঁ এইটো এটা ভিনদেউৰ কাৰণে আৰু এটা মানে ভিনদেউৰ ভায়েক এটা আছে ন সৰু ভিনদেউৰ কাৰণে এটা লৈছোঁ দেখাইছোঁ ৰ'ব এইটো আছে এইটো লৈছোঁ সৰু ভিনদেউৰ কাৰণে স্পৰ্টিং লৈছোঁ আৰু এইফালে আছে ওলাই লওঁ ৰ'ব এইযোৰ আছে মানে আমাৰ মাই মানে আমাৰ বাইদেউৰ শাহু মাকৰ কাৰণে এইযোৰ লৈছোঁ আৰু আমাৰ বাইদেউৰ কাৰণে ল'লোঁ এইযোৰ দেখাইছোঁ ফাইনেলি ল'লোঁ এইযোৰ আমাৰ বাইদেউৰ কাৰণে মানে বিহুৰ কাপোৰ এইযোৰ দিছোঁ এইখন হ'ল চাদৰ আৰু এইখন মেখেলা আৰু কিবা কিবি আছে আৰু এইবিলাক দিবৰ কাৰণে এতিয়া লৈ যাম এইখিনি মানে দি থৈ আহোঁ বিয়াখনি ব'লক নলবাৰীত যে লগ পাই আছোঁ ব'লক আৰু এতিয়া ফাইনেলি বাছত বহিলোঁ আৰু কি মজাকৈ গান চান শুনি কিনে যাই আছোঁ বাছখনত আৰু এতিয়া বঢ়িয়াকৈ যাওঁ যাই কিনে দেখাই আছোঁ ব'লক আৰু গাইজ মই এতিয়া ফাইনেলি গণেশ মন্দিৰ পালোঁ গণেশ মন্দিৰৰ পৰা এতিয়া ই ৰিক্সা এখন ল'লোঁ ই ৰিক্সাত এতিয়া উঠি ল'লোঁ উঠি কিনে আৰু এতিয়া যাই আছোঁ বাইদেউহঁতৰ ঘৰলৈ আৰু ইয়াৰ পৰা দূৰ আছে দিয়কচোন সেইকাৰণে ই ৰিক্সাত উঠি কিনে এতিয়া যাই আছোঁ যাই কিনে লগ পাই আছোঁ ব'লক ভিডিঅ'টো সেইকলে চাই দিব ব'লক এতিয়া আহি পালোঁ দিয়ক নলবাৰী কিবা কৈ বাইদেউহঁতৰ ঘৰ আৰু এতিয়া ঘৰত যাওঁ কোনে কি কৰি আছে দেখাই আছোঁ ব'লকতে আৰু এতিয়া ঘৰ আহি পালোঁ জাষ্ট এইমাত্ৰ মানে যাই আছোঁ সোমাওঁ আৰু গাইজ ফাইনেলি এতিয়া ঘৰ পালোঁ আৰু এইটো হ'ল ঘৰত যাওঁ ৰ'ব ঘৰ আহি পালোঁ এতিয়া বৰ্তমান আৰু এতিয়া ঘৰত কোনে কি কৰি আছে দেখাই আছোঁ ৰ'ব জোতাযোৰ খুলি লওঁ ৰ'ব আৰু এতিয়া ফাইনেলি আহি পালোঁ দিয়ক ঘৰ আৰু এতিয়া পিছফালে আহি কিনে ভৰি হাতখন ধুব ল'লোঁ আৰু ধুই কিনে এতিয়া ধুই লৈ কিনে আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম আৰু এতিয়া এফালে মই মুখখন ধুওঁ মুখ চুখ ধুই লওঁ ইমান দূৰৰ পৰা আহিছোঁ ন সেইকাৰণে মুখখন ধুই লওঁ ভাল আৰু এতিয়া মই মুখখন ধুই লৈ কিনে আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম এতিয়া ব'লক আৰু গাইজ মই এতিয়া ভৰি হাত ধুই ল'লোঁ আৰু এতিয়া দিলে মোক চাহ আৰু ভুজিয়া বুন্দিয়া কিবা কিবি গোল্লা চোল্লা কিবা কিবি দিছে আৰু গাইজ মই অনা মিঠাইকেইটা নেদিলে গাইজ কেনে মানুহ দেখিছে গাইজ মই অনা মিঠাইকেইটা নেদিলে গাইজ চাহ আৰু গাইজ মই এতিয়া চাহটো খাই লওঁ আৰু সেই তেতিয়াৰ পৰা চাহ একাপ খাওঁ লাগি আছিল গাইজ মানে এনেকুৱা এটা লাগিছিল মানে
আৰু এতিয়া ফাইনেলি এতিয়া চাহ কাপ দিলে এতিয়া খাই লওঁ আগে মাৰি লওঁ ৰ'ব তাৰপিছত লগ পাই আছোঁ আগে চাহ কাপ খাই লওঁ তাৰপিছত লগ পাই আছোঁ ব'লক তে গাইছ ইপিন্ধি আহি কিনে এইটো ৰাস্তা যে দেখিছে ৰাস্তাটো দি পিন্ধি গ'লে ডিম্পুহঁতৰ ঘৰ পায় এইপিনে ডিম্পু দাহঁতৰ ঘৰ পায় ইপিন্ধি অলপ যাব লাগে দিয়কচোন এতিয়া নাযাওঁ বাৰু কেতিয়াবা গ'লে দেখাই দিম আৰু এই পিন্ধি এইটো ৰাস্তা দি চিধা চিধি গ'লে ঘৰ পায় সিহঁতৰ ঘৰ যদি কেতিয়াবা যাওঁ দেখাই দিম বাৰু ব'লক আৰু গাইছ এতিয়া ফাইনেলি ভাত চাত খালোঁ আৰু এতিয়া বাইদেউ কিবা কৰি আছে আৰু এতিয়া এফালে আছে মায়ে এতিয়া ভাত খাই আছে মানে বাৰ শাহুৱেকে আৰু এফালে আমাৰ বাইদেউ বা ভাত খালে নে নাই আৰু এতিয়া মই এনে অলপ বাহিৰৰ ফালৰ পৰা আহোঁ এনে অলপ ফুৰি আহোঁ ফুৰি আহি কিনে আৰু দেখাই আছোঁ ব'লক তে এতিয়া ভিনদেউহঁতৰ ঘৰ আহি পালোঁ আপোনালোকক দেখালোঁ আৰু এতিয়া চাহ তাহটো খালোঁ দেখালোঁ আৰু এতিয়া ভাতো খালোঁ ভাত খালোঁ ভাত খাই কিনে এতিয়া এনে অলপ বাহিৰত ওলাই আহিছোঁ আৰু এফালে চকচোন আৰু এতিয়া বাহিৰত ওলাই আহিলোঁ ভাত চাত খাই কিনে এনে অলপ আৰু এতিয়া অলপ ৰেষ্ট লওঁ গাইছ আজি গৰু বিহু বুলি কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখালোঁ আৰু গৰু চৰু গা ধোৱা আপোনালোকক দেখালোঁ কি কৰিলোঁ কি নকৰিলোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ল'লোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তে আজিলৈকে বাই বাই গুড নাইট